আজি মই বনাবলৈ লৈছোঁ বিস্কুটৰ পেৰা আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। এইটো ৰেচিপি মই বহুত বছৰৰ আগৰ পৰাই বনাই আহিছোঁ আৰু খাবলৈ বহুত টেষ্টি হয়। বহুতে কয়ও বহুত টেষ্টি হয় বুলি খাবলৈ, আৰু চাই থাককচোন ভিডিঅ'টো। মই এতিয়া লৈ লৈছোঁ এপেকেট মেৰিগ'ল্ড বিস্কুট, যিটো আমাৰ আগৰ পৰা চলি আহিছে। সেই মেৰিগ'ল্ড বিস্কুটটো লৈ এতিয়া অলপকৈ হাতেৰে ভাঙি লৈছোঁ। বহুত টেষ্টি হয়, খাই চাব আপোনালোকে। এইখিনি বিস্কুট ভাঙি ল'লোঁ। এতিয়া বলক তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ। বিস্কুটখিনি সানিবৰ বাবে অলপ গাখীৰ লৈ লৈছোঁ। এইটো এতিয়া মিক্সিত মই বিস্কুট ভাঙি লোৱা বিস্কুটখিনি দি দিছোঁ। এইটো ৰেচিপি আগতে বহুতক শিকাইছোঁ আৰু তেনেধৰণে বনাই খাই ভালো পাইছে বাৰু। এইখিনি এতিয়া বিস্কুট লৈ লৈছোঁ, মানে ভাঙি লোৱা বিস্কুটখিনি মিক্সিত দি লৈ লৈছোঁ। এতিয়া মিক্সিত মাৰি ল'মগৈ। মই চেনি লৈ লৈছোঁ 2 কাপ আৰু তাতে 3-4টামান ইলাচি দি লৈছোঁ আৰু এয়া মিক্সিত মাৰি ল'লোঁ চেনিখিনি। আপোনালোকে চেনি যিমানটো জোখত খায় তেনেধৰণে লৈ ল'ব পাৰিব। মই 2 কাপেই লৈছোঁ আৰু এয়া হৈছে বিস্কুটখিনি মিক্সিত মাৰি লোৱা। ইলাচি আপোনালোকে বিস্কুটৰ লগতো গুড়ি কৰি ল'ব পাৰে। এয়া হৈছে পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰ মই লৈছিলোঁ 3 পেকেটমান 10 টকীয়া, আৰু এয়া ঘিউ দিম 2 চামুচমান। এয়া পাউডাৰ গাখীৰখিনি এতিয়া মই বিস্কুটৰ গুড়িখিনি দি দিছোঁ। তাৰপাছত এতিয়া অলপ সানি লৈ আৰু এতিয়া চেনিখিনি দি দিম, মানে গুড়ি কৰি লোৱা চেনিখিনি দি দিলোঁ। ইলাচি দিয়াটো মই জৰুৰী বুলি ভাবোঁ, যিহেতুকে বিস্কুটৰ মানে মেৰি বিস্কুটৰ এটা গোন্ধ আহে, সেইটো সকলোৱে ভাল নাপায়। আৰু এতিয়া মই গোটেই আটাইখিনি মানে ভালদৰে মিক্স কৰি লৈছোঁ। আটাইখিনি এতিয়া মিক্স কৰি ভালদৰে সানি লৈছোঁ মানে। তাৰপাছত এতিয়া ঘিউ দি দিছোঁ। মই মানে লৰালৰি হৈছিলে, সেইকাৰণে বটলৰ পৰা এনেদৰে ঢালি দিছোঁ আৰু ওলোৱা নাই পালে। এয়া ওলালে অলপমান, কিন্তু আপোনালোকে 2 চামুচ বা 1 চামুচ দি দিলেই হৈ যাব। আৰু এইখিনিতে মই ভালধৰণে সানি লওঁ মানে এনেইহে সানি লৈছোঁ। গাখীৰ মানে দিয়াই নাই, গাখীৰ অলপকৈ দিব। মানে গাখীৰটো যদি একেলগতে দি নহয়, তেতিয়া মানে কি গতি ল'বগৈ, কি ৰূপ ল'বগৈ ঠিকনা নাই। সেইকাৰণে মানে এই বস্তুটো এইটো সময়ত একেবাৰে সাৱধান হ'ব। আৰু এই সময়টোত মানে অলপকৈ এনেকৈ দেখিছে নহয়, এনেধৰণে অলপকৈ এতিয়া দিলোঁ। দি পেলানি মই এতিয়া এনেধৰণে অলপকৈ সানি দিলোঁ। তাৰপিছত আকৌ অলপ সময়ৰ পাছতে আকৌ দিম। এয়া আকৌ অলপ দি লৈছোঁ, দি লৈ মানে আকৌ সানিছোঁ ভালদৰে। তেনেধৰণে আপোনালোকে ভাবিব যে এইকণ গাখীৰে হ'বগৈ জানো, কিন্তু নাই, হৈ যাবগৈ। মানে তেনেধৰণে অলপকৈ সানি থাকিব, মানে আটা মঠাৰ দৰে অলপকৈ এনেকৈ ধৰণে সানি তাৰপিছত মানে এয়া এতিয়া মানে হৈ যাবগৈ আৰু বেছি গাখীৰ নালাগে। এনেধৰণে সানি ল'ব আৰু লাহেকৈ ভালদৰে এতিয়া সানি লৈছোঁ মই। পাছত আৰু পেৰাৰ আকাৰ দি দিব আৰু হৈ যাব আৰু বিস্কুটৰ পেৰা। আৰু ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব যদি চেনেলটো ছাবস্ক্ৰাইব নাই কৰা। বাই।